হাই গাইজ, আপোনালোকে চাগে ভালে আছে, মই ভালে হয়। আৰু আপোনালোক মই এটা কথা ক'ব বিচাৰিছোঁ, মানে মোৰ ভাগিনৰ তুলনি বিয়া হৈছে, মানে আমাৰ তাত মানে জাপাত হ'ব আহিব। মামাৰ ঘৰতে আহে নেকি, তুলনি বিয়া হ'লে মানে জাপাত হ'ব। আৰু এইটো ফৰ্মেলিটি মানে আপোনালোক দেখাই আছোঁ, মানে আজি বহুত ৰিলচত মানে এইটো মানে দিয়া নাই চাগে, তুলনি বিয়াত কেনেকৈ জাপাত হ'ব আহে, কেনেকুৱা নিয়ম। আৰু আপোনালোক আজি মই সম্পূৰ্ণ দেখাই আছোঁ এই নিয়মটো, আপোনালোক চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ কৰি দেখাই। আৰু ভাগিনৰ আইতাছে আমি এইবিলাক দেখাইমো আমি কিরকম নিয়মটা পালন করে আর তুলনি বিয়ার নিয়মটা কিরকম পালন করে এটা আমি দেখাইমো চেষ্টা করবো কিরকম নিয়মগুলো হয় তুলনি বিয়ার। আর এখন আইতাছে ভাগিনারাই আমি দেখাইতেছি, ভিডিওটা সম্পূর্ণ করে চাই থাকো, তখন গম পাব নিয়ম। ওয়াইফে মানে মামীক হয়তো বহুত কষ্ট কৰি আছে, কি মোৰ ৱাইফে। আৰু কিবা চাকি তাকি এইবোৰ কিবা কিবি মেইনটেইন কৰিছে, লাগে নহ'লে নিয়মত লাগে নহ'লে। আৰু কি কি লাগে? চাকি জাপা থব আহিছে, যিহেতু জাপা মানুহক কিবা কিবি খুৱাব লাগিব। আৰু এতিয়া আৰু আগবঢ়া আনিব লাগিব। সম্পূৰ্ণ কৰিব ভিডিঅ'টো আপোনাক দেখাই আছোঁ, চাই থাকিব। মোৰ ভাই বোলে গাইজ কিবা এটা কৈছ অঁ নাই, মোৰ নাতি তুলনি হৈছে এইপিনি চাই কওঁ। তাৰপিছত এতিয়া জাপা থব আহিব, অঁ এতিয়া নিয়মটো পালন কৰিব লাগিব। তাৰপিছত কিবা অলপ জলপান তলপান খুৱাব লাগিব, থকা মানুহ এটা সেইখিনিয়ে। ফাইনেলি গাইজ আহি গ'ল, জাপাত হ'ব ভাগিনটোৱে। ৰখা কৰক সৰু ভাগিনটো হয় বাইকত তুলি এইপিনে আহক আপোনালোকে আগত চাব আহিছে নহয়। এনেকুৱাই নিয়মটো নিব লাগে। আৰু ফাইনেলি গাইজ হৈ গ'ল মানে জাপাত হোৱা নিয়মখিনিতো আপোনাক দেখাই পালে কেনেকুৱা হয় নিয়মখিনি। আৰু আপোনাক দেখাই আছোঁ বোলক কি কি তাৰমানে এনেক খুৱাব লাগে এই জাপাত হ'লে। জাপাত হোৱাৰ নিয়ম যোনে কৰিব আহিছে মানে আমাৰ বাইদেউহঁতে হয়, মানে ওচৰতে হয়। আৰু তেখেতলোকে আহিছে মানে জাপাত হ'ব। আপোনাক দেখালৈ মই আপোনালোক কোনে কোনে আহিছে আৰু চাই দিয়ক ভিডিঅ'ত আৰু কি কিবা নিয়ম আছে। आज मेरा वीडियो वहीं पे था और तुलनी बिहार ऊपर में। और आप लोग का अच्छा लगता है तो लाइक और शेयर करना, वहीं पे मैं आज वीडियो बनाया। और शेयर करना ज़रूर चाहना आप लोग का, आप लोग सपोर्ट कर दो, मैं और आगे बढ़ूँगा। जय हिंद।